বেছি দিন হোৱা নাই জিলা সভাপতিৰ দায়িত্ব পৰা ৰাজ্যিক সদস্য এক্সিকিউটিভ মেম্বাৰ আমাৰ সকলোৰে শ্ৰদ্ধা কাৰ্তিক চন্দ্ৰ বড়ো ডাঙৰীয়া তেখেতক ফুলৰ গামোচা আদৰণি জনাবলৈ মই অনুৰোধ কৰিছোঁ। আমাৰ মাজত আছে আকৌ দায়িত্বত এজন আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাক্তন সভাপতি কেশৱ বৰুৱা ডাঙৰীয়া তেখেতলোকৰ এখন ফুলৰ গামোচাৰে মই আদৰণি জনাবলৈ অনুৰোধ কৰিছোঁ। ইয়াৰ লগে লগে মই কাৰ্যসূচীলৈ যাব বিচাৰিছোঁ। আমাৰ এই সভাখন চলাই যাবলৈ আমাৰ স্থানীয় সভাপতি হিচাপে শ্ৰীযুত সুনীল বসুমতাৰী ডাঙৰীয়াক মই অনুৰোধ কৰিছোঁ। 20 দিনীয়া প্ৰগ্ৰাম আমাৰ চলি আছে, বিভিন্ন কাৰ্যসূচী হৈছে। 20 দিনীয়া আৰম্ভ হৈছে আমাৰ 17 তাৰিখে আৰু 7 অক্টোবৰত আমাৰ শেষ হ'ব। প্ৰথম দিনৰ পৰাই আমাৰ বিভিন্ন জাগাত অল ইণ্ডিয়া লেভেলত বিভিন্ন কাৰ্যসূচী প্ৰগ্ৰাম চলি আছে, দৈনন্দিন চলি আছে। ব্লাড ডোনেশ্যন হৈ আছে, ক'ৰবাত ছেমিনাৰ হৈ আছে, ক'ৰবাত স্বচ্ছতা অভিযান হৈছে, তেনেকুৱা বিভিন্ন প্ৰগ্ৰাম, ফ্ৰুটছ ডিষ্ট্ৰিবিউশ্যন হৈছে, বিভিন্ন প্ৰগ্ৰাম চলি আছে। 7 তাৰিখলৈকে এইটো চলি থাকিব। সেই প্ৰগ্ৰামৰ ভিতৰত আজিৰ এই যোনটো নাগৰিক সভা সেইটো ইনক্লুডেড। এইটো বিভিন্ন ঠাইত তেনেকুৱা প্ৰগ্ৰাম আমাৰ চলি আছে। ভাৰতীয় জনতা পাৰ্টি আপোনালোকে জানে এটা নেশ্যনেল লেভেল পলিটিকেল পাৰ্টি, আৰু প্ৰথমতে মাত্ৰ 2জন MP লৈ এইটো আৰম্ভ হৈছিলে। লাষ্টত গৈ গৈ এতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্টে ফৰ্ম কৰিব পৰা কেপাচিটিটো হৈছে। এইটো কিয় হৈছে, কেনেকৈ হৈছে আপোনালোকে বিশ্লেষণ কৰিলে গম পাব। গভৰ্ণমেণ্ট ফৰ্ম কৰিব পৰা কেপাচিটিটো ইমান সহজ নহয়। জনতাৰ এইটো সহযোগটো লাগিব, পাব্লিকৰ সহযোগটো লাগিব, আৰু পাব্লিকে এনেই সহযোগ নকৰে, এনে নিদিয়ে। গতিকে এইটো আমাৰ ৰেপিড ট্ৰান্সফৰ্মেশ্যন হৈছে অল ইণ্ডিয়া লেভেলত। চেণ্ট্ৰেল গভৰ্ণমেণ্ট ফৰ্ম কৰিব পাৰিছে। ঠিক তেনেকৈ আমাৰ নৰ্থ ইষ্টতো লাহে লাহে এইটো দেখা পাইছে যে এইটো এটা ভাল সংগঠন, বিজেপি এটা ভাল সংগঠন বুলি দেখিছে, ভিজিবিলিটি হৈছে। মানুহবিলাকে দেখাৰ পিছত এটা বিশ্বাস উৎপন্ন হৈছে। 21 জুন বিশ্বত আজি যোগ দিৱস ভাৰতবৰ্ষৰ এটা বিশ্বত এটা প্ৰতিষ্ঠা হ'ল। তেওঁ যি ধৰণে চেষ্টা কৰিছে, তেওঁ যি ধৰণে ৰাইজক নিজৰ ঘৰ সংসাৰ সকলো বাদ দি আমি প্ৰত্যক্ষ কৰিছিলোঁ কোনোবা এখন ৰাজহুৱা সভাত তেওঁ আৱেগিক হৈ গৈছিল। মেনে ঘৰ সংসাৰ ভাৰতবৰ্ষৰ যদি প্ৰতিজন নাগৰিকে সেই আদৰ্শেৰে আগবাঢ়িব বিচাৰে, তেতিয়াহ'লে ভাৰতবৰ্ষৰ বিশ্বৰ ভিতৰত শ্ৰেষ্ঠ দেশ হ'ব, সেয়া কোনেও নুই কৰিব নোৱাৰে। আৰু এই সুযোগতে আচলতে ওদালগুৰিৰ সমস্যাৰ বিষয়ে বা ওদালগুৰিত কেনেকুৱা কৰিব লাগিব আমাৰ সভাপতি, ওদালগুৰি জিলাৰ নৱনিযুক্ত সভাপতি বসুমতাৰী কিমান দিনীয়া পৰিকল্পনা কৰিব লাগিছিল, সেয়া বেছি দূৰ নহয়। মোৰ জীৱনৰ কথা মই যেতিয়া জানা হৈছোঁ তেতিয়া কৈছিল যে এই মাহত কিনিম, তাৰপিছত কাকো নকবা দেই, নহ'বও পাৰে, ইমান পৰিকল্পনা কৰিব লগা হৈছিল। আৰু মাত্ৰ কেইটামান দিনৰ পিছতে যেতিয়া ভাৰতবৰ্ষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰ হ'ল, তাৰপিছতে সমাজৰ অন্তিম শ্ৰেণীত থকা ব্যক্তি যিজনে দৈনিক হাজিৰা কৰি খায়, তেওঁলোকৰ ঘৰলৈ গেছ চিলিণ্ডাৰ চলিছে। সেইটোৱে আমি ক'ব লাগিব যে যদি লক্ষ্য আৰু উদ্দেশ্য সঠিক থাকে, দেশৰ সেৱা কৰা, দেশ বুলি নহয় সমাজৰ সেৱা কৰা, জিলাৰ সেৱা কৰা, অথবা যিকোনো কামত যদি সেৱা কৰা যদি মানসিকতা অন্তৰৰ পৰা ওলাই পৰে, তেতিয়াহ'লে সেইজন ব্যক্তি সফল সেৱক হ'ব পাৰে। তাৰে উদাহৰণ নৰেন্দ্ৰ মোদী ডাঙৰীয়া। মোদী ডাঙৰীয়াৰ বিষয়ে এতিয়া মই নতুনকৈ ক'বলৈ একো নাজানো। ইতিমধ্যে আমাৰ অসম পৰিবহণ নিগমৰ অধ্যক্ষগৰাকীয়ে বিস্তৃতভাৱে কৈছে, তেখেতৰ জীৱনৰ ওপৰত বিস্তৃত আলোকপাত কৰিছে, মই নকওঁ। কিন্তু আমি দেখিছোঁ নৰেন্দ্ৰ মোদীৰ যি
সপোন, সেই সপোন যদি দলীয় কাৰ্যকৰ্তাৰ লগতে বিষয়াসকল, কৰ্মচাৰীসকল তথা ভাৰতবৰ্ষৰ যদি প্ৰতিজন নাগৰিকে সেই আদৰ্শেৰে আগবাঢ়িব বিচাৰে, তেতিয়াহ'লে ভাৰতবৰ্ষৰ বিশ্বৰ ভিতৰত শ্ৰেষ্ঠ দেশ হ'ব, সেয়া কোনেও নুই কৰিব নোৱাৰে। আৰু এই সুযোগতে আচলতে ওদালগুৰিৰ সমস্যাৰ বিষয়ে বা ওদালগুৰিত কেনেকুৱা কৰিব লাগিব আমাৰ সভাপতি, ওদালগুৰি জিলাৰ নৱনিযুক্ত সভাপতি বসুমতাৰী দাদাই কৈছে, তেওঁৰ পৰিকল্পনা শুনি খুব ভাল লাগিছে আৰু আমি আশা কৰোঁ সেই পৰিকল্পনাবোৰ অতি সোনকালে ওদালগুৰিবাসীৰ বাবে সাৰ্থক হ'ব, আমি আশা কৰিছোঁ। আৰু ইয়াৰ মাজতে এটা কথা, আমি যিহেতু আমাৰ অসম পৰিবহণ নিগমৰ অধ্যক্ষ ডাঙৰীয়া ইয়াত উপস্থিত আছে, তেখেতৰ মাধ্যমেদি মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰীলৈও আমি জনাব বিচাৰিছোঁ যে ওদালগুৰি আৰু ৰৌতাৰ মাজত দূৰত্ব হৈছে 14 কিলোমিটাৰ, 16 কিলোমিটাৰ, আমি 16-17 কিলোমিটাৰ ঘূৰি আহোঁ, কিন্তু যিটো নেশ্যনেল হাইৱে 15A সেয়া নিৰ্মাণৰ কাম আৰম্ভ হৈছে 2011 চনত। আৰু আজিলৈকে সেই পথ যদি আপুনি কাহিবাই পৰা চিধা ওদালগুৰি আহিব বিচাৰে, তেতিয়াহ'লে আজিলৈকে সম্পূৰ্ণ হোৱা নাই। আমি যেতিয়া ইয়াত PWD অফিচত যাওঁ, তেতিয়া এইটো আমাৰ নহয়, এইটো NHৰ, এতিয়া NH ৰঙে যাওক তাক খবৰ কৰক। এতিয়া আমাৰ যেতিয়া BTC ইলেকশ্যনৰ নিৰ্বাচনৰ সময়ত বৰ্তমান ৰাজ্যৰ মুখ্যমন্ত্ৰী, তেতিয়া বিত্ত তথা স্বাস্থ্যমন্ত্ৰী আছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, আহি কৈছিল কাম আৰম্ভ হ'ব, আমি অতি সোনকালে 6 মাহৰ ভিতৰত ৰাস্তাটো সম্পূৰ্ণ কৰি দিম বুলি তেওঁ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। সেই অনুসাৰে কাম আৰম্ভ হৈছিল, কিন্তু আৰম্ভ হৈ পুনৰ বন্ধস্থ হৈছে, আমি নাজানো। আচলতে আমি সংবাদকৰ্মী যদিও আমাৰ তথ্য যোগান ধৰা নাই। NHত যাওক, NHত RDI মাৰোঁতে কৈছে যে আমাৰ 60% সম্পূৰ্ণ হৈছে, কিছুমান কাম বাকী আছে, টেকনিকেল অসুবিধাৰ কাৰণে হোৱা নাই। এটাৰ পিছত আনটো কোম্পানীৰ গতাই দিয়া হৈছে, অথচ কাম সম্পূৰ্ণ হোৱা নাই। সেইকাৰণে আমাৰ আজি উপস্থিত অতিথিৰ মহোদয়ৰ জৰিয়তে এই বাৰ্তাটো মুখ্যমন্ত্ৰী তথা গণপ্ৰাপ্তনী কেন্দ্ৰীয় গণপ্ৰাপ্তনী মন্ত্ৰালয়লৈ প্ৰেৰণ কৰি সেই পথটি যাতে অতি শীঘ্ৰে নিৰ্মাণ কৰি ওদালগুৰিবাসীৰ কাৰণে যি দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰে, সেই আশা কৰি মোৰ দুআষাৰ এইখিনিতে সামৰিছোঁ। ধন্যবাদ। রাস্তায় ঘাটে জলে হলেও আমি দেখতে পাই রাস্তার উন্নতি, সব পালন উন্নতি জখলা হৈ আছে। আমি আশা কৰিছোঁ তেখেতৰ জন্ম দেশৰ বৰুৱা ডাঙৰীয়া, শ্ৰদ্ধাৰ জ্যেষ্ঠসকল, জ্যেষ্ঠ নাগৰিকসকল, মোৰ আমাৰ জিলা বিভিন্ন বিশেষজ্ঞ থকা DCP দলৰ বিশেষজ্ঞসকল, আমাৰ শ্ৰদ্ধা সন্মানী বন্ধুসকল, এসময়ত মই মোৰ ধন্যবাদ দিছোঁ সভাপতি আৰু চলাব পৰা আগৰ পিছে আকৌ লগতে দুআষাৰ ব্যক্ত কৰিব দিছে। মই এই সময়ত সঁচাকৈ ধন্যবাদ দিছোঁ। হয়, সিদিনা যেতিয়া মই দায়িত্ব দিছিলোঁ, সিদিনা ময়ে নিজে শব্দ কৰিছোঁ, অৰ্থাৎ ক'ব নাপায়, এতিয়া অতি ব্যক্তিগত আছিলে। অৰ্থাৎ ছোৱালীজনী মানে কংগ্ৰেছত দিব লাগে এণ্ট্ৰেঞ্চ হৈ গ'ল, ভালে ভালে হৈ গ'ল, আপোনালোকৰ আশীৰ্বাদ লাগিব। সেইদিনাও কৈছিলোঁ আশীৰ্বাদ দিয়ক বুলি, সঁচাকৈ পাছ কৰিলে, মেৰিটত পাছ কৰি এডমিশ্যন হৈ গ'ল, হিষ্ট্ৰী মেজৰ আছিলে। এনেকুৱা অত্যন্ত মোৰ নিজৰে নিজে শব্দ কৰিছোঁ আৰু আধৰুৱাকৈ মই মানে চমজি দি তাৰ দায়িত্ব চমজি দি সঁচাকৈ গুচি গৈছিলোঁ। মোৰে বেয়া লাগিছিলে। আজি আকৌ সঁচাকৈ ধন্যবাদ দিছোঁ আপোনালোকক।